নমস্কাৰ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ আজি আমি যে কাৰেণ্টৰ বিল নিজৰ মোবাইলত কেনেকৈ চেক কৰিব আৰু চেক কৰাৰ কাৰণে প্ৰথমতে নিজৰ মোবাইলৰ গুগলত যাব লাগিব গুগলত গৈ সাৰ্চ কৰিব লাগিব Apdcl ইয়াতে সাৰ্চ কৰিলো Apdcl এতিয়া সাৰ্চ কৰাৰ পিছত ইয়াতে সাৰ্চত মাৰিলো এতিয়া মাৰাৰ পিছত প্ৰথমতে যেটো আহিব apdcl.org ইয়াতে ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰি দিলো ইয়াৰ পিছত এটো লোডিং হৈ আছে ইয়াৰ পিছত বিএলআৰ যে পে ইলেক্ট্ৰিসিটি বিল আপোনালোকে যদি পে কৰে ইয়াতে ইয়াৰ থ্ৰুদি পে কৰিব পাৰিব আৰু ভিউ ইলেক্ট্ৰিসিটি বিল আৰু ৰিচাৰ্জ পেড মিটাৰ স্মাৰ্ট এবৰ প্ৰয়োজন নাই গতিকে প্ৰথমতে যেহেতু আমি বিলখন চাম যে কিমান টকা হৈছে গতিকে ভিউ ইলেক্ট্ৰিসিটি বিল এই ভিউ ইলেক্ট্ৰিসিটি বিলত ক্লিক কৰিব লাগিব এতে ক্লিক কৰাৰ পিছত আপোনালোকৰ যেটো কনজুমাৰ নাম্বাৰ হয় সেই কনজুমাৰ নাম্বাৰটো ইয়াতে ক্লিক কৰিব লাগিব তে কনজুমাৰ নাম্বাৰটো হয় আমি আমাৰ কনজুমাৰ নাম্বাৰটো দিছো 9 কনজুমাৰ নাম্বাৰটো দিয়া হল এতিয়া দিয়াৰ পিছত ইয়াতে ক্লিক কৰিলো ক্লিক কৰাৰ পিছত যেটো আপোনালোকৰ মোবাইল নাম্বাৰ এক্টিভ হৈ আছে সেই মোবাইল নাম্বাৰত এটা ভেৰিফিকেশন কোড যাব হেতু ইয়াতে দিব লাগিব যেটো ওটিপি হয় ওটিপিটো ইয়াতে দি আছো 9 ওটিপিটো দিয়াৰ পিছত ইয়াতে ভেৰিফাই বুলি মাৰিব লাগিব ভেৰিফাই মাৰাৰ পিছত তো লোডিং হৈ আছে হোৱাৰ পিছত ইয়াতে বিল ডিটেইলছ আহিব ইয়াতে বিল ডিটেইলছ ইয়াতে ডিউ বিল এমাউন্ট এটো পেড হৈ আছে ইয়াৰ পিছত ইয়াতে আপোনালোকে যদি চাব বিচাৰে ডাউনলোড ইয়াতে ডাউনলোডত মাৰিব লাগিব ইয়াতে মাৰিলে বস্তুটো ডাউনলোড হ'ব আৰু হোৱাৰ পিছত ইয়াতে ডাউনলোডত মাৰিলে এইটো ডাউনলোড হৈ যাব আৰু হোৱাৰ পিছত ইয়াতে এটো চাব পাৰিব ইয়াতে ক্লিক কৰিলো ক্লিক কৰাৰ পিছত এই পিডিএফ ৰিডাৰ এই পিডিএফত মাৰিলে বিলখন সম্পূৰ্ণকৈ চাব পাৰিব গতিকে আমি নিজৰ মোবাইলতে এনেকৈ বিলখন চেক কৰিব পাৰি আৰু এনে ধৰণৰ ভিডিঅবোৰ পাই থাকিবলৈ প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব আৰু আপোনালোকৰ যদি কিবা ধৰণৰ প্ৰশ্ন থাকে কমেন্ট বক্সত কমেন্ট কৰি জনাব তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু নিজৰ মোবাইলৰে কেনেকৈ বিলখন পেড কৰিব ইয়াৰ পিছত এটা সম্পূৰ্ণকৈ ভিডিঅ' বনাম থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং থ্যাংক ইউ